নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। তো বন্ধুসকল, আজি আপোনালোকলৈ এনে এটা ভিডিঅ' লৈ আছে। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকে একেলগে চাই থাকিব। তো বন্ধুসকল, মই হৈছোঁ যতীন আৰু আপোনালোকে চাইছে বৰ্তমান যতীন ৱাইটি নিউজ ইউটিউব চেনেল। তো বন্ধুসকল, আজিও আপোনালোকলৈ বহুত কেইটা আপডেট লৈ আহিছোঁ। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকে একেলগে চাই থাকিব। তো বন্ধুসকল, আমাৰ প্ৰথম আপডেটটো হৈছে ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰীৰ ওপৰত। তো বন্ধুসকল, তেওঁলোকে এটা ছেটেলাইট চেনেলত অসমৰ ৰোষ্টাৰসকলৰ বিষয়ে কিছু কথা কৈছে। সেই ক্লিপটো আমি চাই লওঁ আহক। কি বুলি কয়? খুব গালি পাইছে এজনক ৰষ্টিঙৰ আজিকালি ৰষ্টিং ভিডিঅ'বিলাক বিৰাট পপুলাৰ হৈছে। সেইটো সেই ডিম্পু বৰুৱাই কি ক'ব? ৰষ্টিং মানে কাৰোবাক লৈ পেলাই একদম ৰ'ষ্ট কৰে, এনেকে ৰ'ষ্ট কৰে একদম। নাই, ৰষ্টিংটো মানে চাওঁ, এতিয়া আমাৰ যিটো ভাৰতত ক'ব গ'লে চবতকে ডাঙৰ চেনেলটো ৰষ্টিঙৰে চেনেল হয়, যিটো কেৰিমিনাটিৰ হয়। সেইটো পইণ্ট অফ ভিউ দি চাব লাগিব। ৰষ্টিংটো এটা মানে আমাৰ ভাৰতত সকলোতকে ডাঙৰ চেনেল তেওঁ কেৰিমিনাটি বুলি। ইউটিউব চোৱা মানুহ তেখেতক চিনি নোপোৱা নাই চাগে। তেওঁ যোনটো এটা ৱে, তেওঁ আমাৰ ৰাজকুমাৰ আকৌ ৰষ্টিং কৰিছিল, আমাৰ মিষ্টাৰ ৰাজকুমাৰ, তেওঁকো ৰষ্টিং কৰিছিল। তেওঁ যোনটো ৱেত ৰষ্টিং কৰে, সেইটো এটা এণ্টাৰটেইনমেণ্ট পায় মানুহবোৰে। কিন্তু কিছুমান আছে মানে ৰষ্টিং এনেকে কৰিব, আপোনাৰ মানে পাৰ্চনেল লাইফত গুচি যাব, ব্যক্তিগত লাইফত গুচি যাব, আপোনাৰ ঘৰৰ ফেমিলি কিবা কিবি সেনেকুৱা ধৰণৰ। কি হয়, যাৰ ওপৰত ৰষ্টিং কৰে তেওঁ মানে ডিপ্ৰেছন গুচি যায়। তাৰপিছত এনেকুৱা বহুত ঘটনা হৈছে আমাৰ অসমত, আমাৰ ইউটিউবাৰৰ ওপৰত পুলিচ কেছো দিয়া হৈছে। কেৰিমিনাটি নিজে কৈছে একদিন যে মই যাক ৰষ্টিং কৰো তেওঁৰ পাৰমিশন লোৱা। গতিকে কেৰিমিনাটিৰ আজি 50 লাখ নাকি ছাবস্ক্ৰাইবাৰ কিমান আছিল? 20 লাখ পাৰিছে আৰু 20 মিলিয়ন সেইটো। গতিকে ইমান ছাবস্ক্ৰাইবাৰ থকাৰ পিছত মানে 2 কোটি ছাবস্ক্ৰাইবাৰ থকাৰ পিছতো, ইমান ৰোষ্ট কৰাৰ পিছতো আজিলৈকে শুনিছে নেকি আপুনি কেৰিমিনাটি জেইলত যোৱা? কেৰিমিনাটিকতো পুলিচে এৰেষ্ট কৰি পোৱা নাই কোনোদিন। কিন্তু আমাৰ অসমৰ বহুত ৰোষ্টাৰক পুলিচে এৰেষ্ট কৰিছে, 2-এজনক কিবা কৰিছে। গতিকে কিহৰ কাৰণে? ৰষ্টিংটো বেলেগ কি লাগে? ৰষ্টিংটো হৈছে কি, আপোনাৰ যদি পাৰমিশন লয় ভালদৰে, যিখিনি ক'ব লাগে সেইখিনি কয়, তেতিয়াহ'লে ৰষ্টিংটো ভাল। ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰীয়ে এই বিষয়টোলৈ কি ক'লে আপোনালোকে নিশ্চয় শুনিবলৈ পালে। এই সম্পূৰ্ণ ভিডিঅ'টো চাবৰ বাবে আমাৰ ডেছক্ৰিপশ্যন বক্সত যাব লাগিব, তাত এই ভিডিঅ'টোৰ লিংক দিয়া। তো আগবাঢ়িছো নেক্সট নিউজটোলৈ। তো বন্ধুসকল, আমাৰ নেক্সট নিউজটো বিকাশ চেত্ৰী আৰু কনকন তালুকদাৰৰ কণ্ট্ৰভাৰ্চিখনৰ ওপৰত। এটা ভিডিঅ' সমীৰণ শৰ্মাই তেওঁৰ চেনেলত আপলোড কৰিছে। সেই ভিডিঅ'টো আপোনালোকে চাবৰ বাবে ডেছক্ৰিপশ্যন বক্সত যাব লাগিব। তো বন্ধুসকল, সেই ভিডিঅ'টো আপোনালোকে চাব বুলি আশা থাকিল। তো বন্ধুসকল, আজিলৈ ইমান। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অপশ্যনটো চিলেক্ট কৰিব।